বেজনীত নিনাদ কলাকুষ্ঠী উদ্যোগত গ্ৰীষ্মকালীন বিহু কৰ্মশালা কালিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে বিহু কৰ্মশালা 7 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া গ্ৰীষ্মকালীন বিহু কৰ্মশালাত বিহু নাচ ঢোল পেঁপা বাদন আৰু বিহু নামৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব বিহুৱা বিহুৱতীক আৰম্ভণিৰ দিনাই 185 গৰাকী বিহুৱা বিহুৱতী অংশগ্ৰহণ কৰ্মশালাত অসমৰ কেইবাগৰাকীও শ্ৰেষ্ঠ বিহু আৰু বিহুৰাণীয়ে প্ৰশিক্ষণ আগবঢ়াব বুলি জনাই নিনাদ কলাকুষ্ঠীৰ সঞ্চালক হেমেন সূত্ৰধৰ প্ৰশিক্ষক চয়নিকা সূত্ৰধৰে বিজনীৰ পৰা অভিজিত বৰ্মনৰ প্ৰতিবেদনত SM নিউজ অসম এটা কৰ্মত মানে কৰ্মশালা কৰি আছে আৰু হোৱা সম্ভাৱনা আছে আজি 20 তাৰিখৰ পৰা 27 তাৰিখলৈ 7 দিনীয়া কৰ্মশালা আমি অনুষ্ঠিত কৰিছোঁ বিহু নাচ ঢোল বাদন আৰু বিহু নাম তাৰ উপৰিও মঞ্চ আৰু যি মৌখিক বিহুৰ জ্ঞান সেইখিনি আমি দিবলৈ চেষ্টা কৰিম বিশিষ্ট শিক্ষক বিজিত সোণোৱাল তেখেত চিলাপথাৰৰ পৰা আহিছে তেওঁ অসমৰ 2017-2022 চনত বেষ্ট বিহুৱা হিচাপে তেওঁ পৰিলক্ষিত হৈছে আৰু থাকিব আমাৰ মাজত অহাকালিৰ পৰা আহিব মুনুকণ গগৈ এইবাৰৰ শ্ৰেষ্ঠ বিহুৱতী ডিৱাই বিহুৰাণী ইতিমধ্যে 150 প্লাছ হৈছে মোৰ আচলতে ভাল লাগিছে এই কৰ্মশালাখন কৰি আচলতে মোৰ এইটো নিজৰ ঠাই মই যিখিনি সুবিধা পোৱা নাছিলোঁ বা হেৰি পোৱা নাছিলোঁ সেইখিনি মই মানে মোৰ কৈছোঁ মোৰ ল'ৰা ছোৱালীখিনিক মানে মই দিব বিচাৰিছোঁ আৰু যাতে মই যিখিনি প্ৰব্লেম ফেচ কৰিছোঁ মানে বাহিৰত গৈ পেলাই সেইখিনি যাতে মোৰ ল'ৰা ছোৱালীখিনিয়ে ফেচ কৰিব নোৱাৰে আৰু সেইকাৰণে এইটো মই পদক্ষেপ লৈছোঁ আৰু যাতে তাহতে এনেকুৱা হৈছে এইবাৰ মানে মোৰ লগত তুমি ক'ৰ পৰা আহিছা মই বিজনী চিৰাঙৰ পৰা আহিছোঁ মানে নামেই শুনা নাই সেইটো এটা বহুত দুখৰ কথা মানে আৰু আমাৰ ইয়াতে মানে বিহু বহুত ল'ৰা ছোৱালী আছে যদিও মানে তেনেকুৱা শিক্ষা পোৱা নাই বা কি পোৱা নাই সেইকেইটা ল'ৰা ছোৱালীৰ কাৰণে মই আচলতে এখন মানে আমি আচলতে পাতিছোঁ নিনাদ কলাকুষ্ঠীয়ে আচলতে তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে মানে সেইটো সুবিধা গ্ৰহণ কৰিছে সেইখিনিয়ে মানে মোৰ ভাল লাগিছে এইটো আচলতে আমাৰ 2020তে হেৰি কৰা আছিলে কথা চলি আছিলে তাৰপিছত এতিয়াহে আমি সফল হৈছোঁ আৰু এইটো কৰ্মশালাখনেই আমাৰ এইটো প্ৰথম কিন্তু আমাৰ এইটো আলোচনা হৈ আছিল 2020 চনৰ পৰা আৰু থাকিব অহাকালিৰ পৰা আমাৰ এইবাৰ ডিৱাই বিহুৰাণী মুনুকণ বা থাকিব তেওঁৰ আচলতে আজি বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে মানে বেলেগত কিবা অনুষ্ঠান হৈ আছিলে আৰু কালিৰ পৰা তেওঁ 3 দিন থাকিব আমাৰ কাৰ্যসূচীত